Welcome to my YouTube channel. সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেলত বন্ধুসকল আজি মই আপোনালোকৰ কাৰণে Appleৰ এটা সানগ্লাস ভিডিও লৈ আহিছো তো বন্ধুসকল ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই যাব তো फ्रेंड्स আজি আমি কথা পাতিম এটা চশমাৰ বিষয় মানে এটা গ্লাস আমি সকলোৱে চশমা পিন্ধিছো বা চাইছো কিন্তু এই চশমাটো নরমাল চশমাবোৰতকৈ বহুত এডভান্স এৰু গ্লাছত এৰু চশমাত লাগি আছে আপোনাৰ ক্যামেৰা ব্লুটুথ স্পিকাৰ আৰু বহুত ধৰণৰ ফিচাৰ ইয়াত দিয়া হৈছে তো বন্ধুসকল আজি আমি তাকে কথা পাতিম আহক তেনে আমি ভিডিওটো চাওঁ তো फ्रेंड्स এই গ্লাসটো এপল কোম্পানীয়ে লঞ্চ কৰিছে আৰু এপল কোম্পানী যিকোনো বস্তু বহুত ভাল এনে আমি যদি নরমালি কথা পাতিবলৈ যাওঁ তেন্তে এপল কোম্পানীৰ মোবাইল ফোন বহুত কষ্টলি থাকে যেহেতু সেই মোবাইলটোত তেনেকুৱা ধৰণৰ ফিচাৰ থাকে বহুত এডভান্স থাকে এখন গ্লাছত আপোনাৰ লাগি আছে এখন ক্যামেৰা এইচডি কোৱালিটি আৰু ইয়াত আছে লগতে ব্লুটুথ স্পিকাৰ আৰু স্ক্যান কৰা বহুত ধৰণৰ ফিচাৰ আপুনি জাস্ট পিন্ধি থলে হ'ল আৰু আপুনি নিজৰ কাণতে গান শুনি থাকিব পাৰিব ফোনত কথা পাতিব পাৰিব প্লাস আপোনাৰ গ্লাছতে আপুনি ভিডিও ক্যামেৰা ৰেকৰ্ডিং কৰিব পাৰিব এই গ্লাছটোত আপুনি অটোমেটিক স্ক্যান কৰিব পাৰিব যিকোনো বস্তু আপুনি স্ক্যান কৰি চাব পাৰিব আপোনালোকে যেনেকৈ দেখি পাইছিলে এতিয়া মোবাইলত ঠিক তেনেকৈ আপুনি স্ক্যান কৰিব পাৰিব আপুনি মানুহ এটাকো স্ক্যান কৰিব পাৰিব আপুনি যিকোনো বস্তু স্ক্যান কৰি চাব পাৰিব আমি যদি এনে মেডিকেল যাওঁ তেনে আমি সিটি স্ক্যান কৰি চাওঁ তেনেকৈ ধৰণৰ এই গ্লাছটোত আছে আপুনি স্ক্যান কৰি চাব পাৰিব এই গ্লাছখনত আগফালে লাগি থকা ক্যামেৰাটোৱে আপোনাক বহুত হেল্প কৰিব আগফালৰ দৃশ্যটো কেপচাৰ কৰিবৰ কাৰণে ক্যামেৰাত আপোনাৰ এই ক্যামেৰাখন বহুত হেল্প কৰিব আৰু এই গ্লাছটো আপুনি চাৰ্জ কৰিবৰ কাৰণে ওয়্যাৰলেছ দিয়া হৈছে আপুনি জাস্ট এনেকৈ ৰাখি দিব লাগে আৰু চাৰ্জ কৰিব লাগে আপোনাৰ এই গ্লাছটো ফুল চাৰ্জ যদি কৰি লয় তেন্তে আপুনি দিনটো চলাই থাকিব পাৰিব ফুল চাৰ্জ কৰিলে আপুনি বেটাৰী পিকআপটো বহুত ভাল আপুনি পাব দিনটো আপুনি গান শুনি এনজয় কৰি থাকিব পাৰিব এই গ্লাছটোক ডিজাইন আৰু ফিচাৰৰ কথা কিছুমান ভাবি কোৱালিটিটো বনোৱা হৈছে এনেকুৱা ধৰণৰ যদি গ্লাছ আপোনাৰ হাতত থাকে তেনে আপুনি চিন্তা কৰাৰ কোনো দৰকাৰেই নাই যেহেতু এই গ্লাছটো আপোনাৰ মোবাইলৰ দৰে কাম কৰিব এই গ্লাছটোত বহুত এডভান্স ফিচাৰ আছে যেটো নেকি আপোনাৰ লাইফত বহুত কামত আহিব এই গ্লাছটো বহুত হাই প্ৰফেশনাল কোৱালিটিৰ গ্লাছ হয় তো বন্ধুসকল ভিডিওটো চাই যদি ভাল পাইছে তেন্তে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব আৰু লগতে বেল আইকন দবাবলৈ নাপাহৰিব আজিলৈ ইমানে আকৌ ভতে আহিম নতুন এটা ভিডিও লৈ সকলোৱে ভাল থাকিব জয় অসম জয় অসম জয় অসম